Guys, welcome back to my YouTube channel. Dekapole blog আপোনাৰ সকলোকে স্বাগত জনাইছো। আজি বহুত দিনৰ মই এটা ধামাকা ব্লগ লৈ আহিছো আপোনালোকৰ মাজত। এইটো ব্লগ নহয়, এটা ভিডিঅ' হয়। মানে মই আজি বা লগতে প্ৰেংক ভাত বনাই আছে। মই ধুনীয়াকৈ এতিয়া গড়েছো মানে তাই মানে কাপোৰ চাপোৰ প্ৰতি মোক মানে নিদিয়ে। মই খুজিলে সি মোক গালি দিয়ে। আজি মই মানে খুজিমেই পোৱা জোৰ জবস্তি কৰিম। কিনো কয় চাই থকা ভিডিঅ'টো শেষলৈকে। আৰু আগতীয়াকৈ কৈ দিছোঁ, মোৰ ভিডিঅ'টো যদি চাই ভাল পায় দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া তাই কি কৰিছে দেখাই আছোঁ। তাৰপিছত মই ভিতৰত যে কি কৰিম আপোনালোকক দেখাই আছোঁ। সেইটো এতিয়া মানে কি কৰিছে তাই মই দেখাইছোঁ। কি কৰি আছা? কিহেদি আজি দে অকণমানকৈ আহিবিচোন। বনাই থাকা বোলে মজা। তাৰপিছত এতিয়া মানে মই ধুনীয়াকৈ ভিডিঅ' মানে কেমেৰা চেমেৰা এইখিনি মই কেমেৰাটো থ'ম। এইটো গডেছ মই কাপোৰ চাপোৰ ওলাই থাকিম। তাৰপিছত ইয়াতে মানে এইবিলাক ঢালাই চালাই পাৰ হৈ ঢালাই মাটি থকা মজাটোৱে বেলেগ। এতিয়া মানে মই ধুনীয়াকৈ লাইটটো দি দিওঁ। আন্ধা লাইটটো দিলে অকণ ভাল হ'ব। এতিয়া মানে মই চাই থকা ভিডিঅ'টো দেখালে কি হ'ব ধামাকা হ'ব কৈছোঁ। মানে ধুনীয়াকৈ মই গডেছ মই কাপোৰ চাপোৰ এতিয়া কাপোৰ চাপোৰ ওলাই মানে ধুনীয়াকৈ মানে মই মানে কি কাপোৰ ওলাই মানে এটা জিন্স আছে। তাই মানে মোক যিমান খুজি সেইখিনি তাই নিদিয়ে। সেইটো আজি পৰা জোৰ জবস্তিকৈ খুজিম। কি নকয় চাই থাকক। এতিয়া মানে ওলাওঁ কাপোৰ এই ধুনুমা কাপোৰ তাৰ কাপোৰ এইটো তাই মানে মোক কেতিয়া মৰি গ'লে আজি আজি এযোৰ লৈ যাম বুলি ক'ম। তাই মই এইটো আৰু দুটা বহুত কাপোৰ ল'ম। তাৰমানে খং উঠাব লাগিব ন, এনে কাপোৰ ওলাব লাগিব। মানে এই বেছি কাপোৰ ওলোৱা নাই। মানে বেছি কাপোৰ ওলোৱা তাই বেছি খং উঠিব। ইমান খং নুঠাওঁ। ঘৰপাই খেদি নিকাজি ঠিকেই নাই মোক। আজি ইয়াৰ পৰা আজি আহিছোঁ 2 দিন হৈছে। আজি যদি খেদি কাপোৰ চাপোৰ ওলাই ওলালে তাই খং বেছি উঠিব। এইকেইটা কি আৰু ওলাব লাগিব। আৰু ওলালে তাই খংটো বেছি হ'ব। তেতিয়া ভাল লাগিব নাই ৰিয়েকশ্যন এতিয়া মই কেমেৰাটো ঠিক কৰিব আহিছে। কেমেৰা চেমেৰা মানে ভিডিঅ' তাৰপিছত মই এতিয়া কাপোৰ বস্তু এটা চাইছোঁ। কাপোৰ এটা লৈ যাওঁ। লৈ যাওঁ এটা এইটো লৈ যাওঁ। এটা চাইছোঁ লৈ যাওঁ বোলো। মোৰ লগা হৈছে ইমান কাপোৰ আছে পাই নেকি মোক তোক খাৱাটো কৰাই দিছোঁ মই তোৰ আনিছোঁ মই কাপোৰ পৰা দিলে কি হয় এটাহে লৈ যাওঁ। তোৰ দৰকাৰ আছে তই যে এবাৰ খোৱা কাপোৰ সামৰি আছে। মই প্ৰেংকহে কৈছিলোঁ তোৰ লগত। এনেহে কৈ আছে কি এনে গ'ল একো কাপোৰটো ওলাই ল'ব এইকেইটা কাপোৰ ওলাই লৈছোঁ। দেউনা কাম কৰাব দিম দিয়া মোক পেং কৰা কাপোৰ খোবা কাম কৰা। এতিয়া মই মানে এতিয়া মানে গাড়ী মই কাম এটা কৰিব পাম। এতিয়া এখন বনাই লৈ যাব না সেইটো ব্লকত পাব। এইটো বেলেগ খাব নহয় বুজিছে ফেন
শাস্তি খাই যাব সি এতিয়া জেউনা বুব কালি বোলে অলপ আজি ক্লিয়াৰ কৰিব লাগিব গোটেইখিনি তেতিয়াহে এইবিলাক বদলা ল'ব পাৰিম এইবিলাক খাব হ'ব দিয়ক গাইজ ভিডিঅ'টো আজি ইমানেই আছিলে যদি মোৰ ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিলে তেন গম পাইছে কি কৰিব প্ৰথমতে কৈ দিছোঁ কেনেকুৱা লাগিলে আজি তোৰ লগত উল্লু বুজালোঁ কেনেকৈ মানে বহুতো খং উঠি গৈছে বা কাপোৰবিলাক বেয়া কৰা এটা কৰিলোঁ বহুত নম্বৰ মানে পাৰ্চেল পাবি নহয় কিহ সেয়া জেউনা দিব বুলি জপনাই মানে ফুলৰ বাগান এখন মানে আছে লাষ্টত বাৰু দেখাম আপোনালোকক এখন মানে জপনা এখন দিব লাগে ষ্টাইলত এখন মই দি আছোঁ এখন দিলোঁ দিবলৈ আৰু অলপ আছে গদাচৰী মই লোৱাই নাই এখন জপনা ফুল গৰু সোমাই মানে এখন জপনা মই কালি বনাই দিলোঁ এখন ফুল গৰু সোমাই বোলে বনাই দিছোঁ আৰু এখন বনাই আছোঁ আমাৰ মানে হেৰি প্ৰায় মানে কিবা মানে ফুলৰ মানে টাব বনোৱা ফেক্টৰী এটা খুলিছে আপোনালোক লাগে যদি মোক কমেণ্ট কৰিব মই দি দিম বহুতকেইটা বনাইছে দেখাই আছোঁ এইটো বনাইছে ঘৰত এইকেইটা দুটা বনাইছে তিনিটা এইকেইটা চাৰিটা পাঁচটা ছয়টা এইকেইটা বনাইছে সাতটা নটা এইটো 10টা 11টা এইটো 12টা দিছে আৰু তাৰমানে দিব আছে না গাইছ এইটো বোলে মোক দিব আৰু এটা বনাই দিব হ'ব দে গাইছ আজি